নমস্কাৰ বন্ধুসকল, এতিয়া আছে আমি ৰাস্তাৰ মাজত আৰু আজি গৈ আছে আমি বিহাৰী মানুহৰ ছট পূজা খাবলৈ আৰু আমি ছট পূজা খাবলৈ আহি আছোঁ আৰু মোৰ লগত আছে এইপিনে বন্ধু কেমেৰা লাইটমেন বহুত আন্ধাৰ মুন্ধাৰ আৰু বিহাৰী মানুহৰ ছট পূজা দেখুৱাম। বেছি কথা নাপাতোঁ, কিন্তু কেনেকৈ হয় নাজানো। ছট পূজা মাত্ৰ খুব কমটি সময়ত সৰু ভিডিঅ' দেখাম, গতিকে ব'লক ছট পূজা চাবলৈ যাওঁ। বন্ধুসকল, এতিয়া মই আছোঁ ছট পূজাত আৰু কিছুমান আপোনালোকৰ দৃশ্য দেখাব খুজিছোঁ। বহুত ঠাণ্ডা, বেছি কথা ক'ব পৰা নাই, গতিকে যিমানখিনি কৈ আছোঁ সিমানতে যথেষ্ট বুলি মই ভাবোঁ। আৰু বিহাৰী মানুহৰ ছট পূজা কিছুমান দেখাব খুজিছোঁ আৰু তেওঁলোকে মোক মাতিছিলে ছট পূজাত। আৰু ছট পূজাৰ কিছুমান দৃশ্য, তেওঁলোকে পূজা কেনেকৈ পাতে, কেনেকৈ নিৰ্মাণ কৰে, সেয়া দৃশ্য আপোনালোকে দেখুৱাম। তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। Short pujat.
বাজি আছে একো কথা ক'ব পৰা নাই আৰু সেইকাৰণে মই বেছি কথা ক'ব পৰা নাই বহুত ডিজে বাজি আছে আৰু মই আছোঁ বৰ্তমান বিহাৰী মানুহ ছট পূজাত আৰু বিহাৰী মানুহে কেনেকৈ ছট পূজা উদযাপন কৰে কেনেকৈ পাতে